শুনা 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 সৰ্বজনে ৰঘুদেৱৰ বাণী শুনা সৰ্বজনে পাঠককতো বচাই দিলি দেই নহ'লে কিমান দিন যে এঘৰীয়া হৈ থাকিব লগা হ'লহেঁতেন ঠিক নাই মই পাঠকক বচোৱা নাই বৰ্তমান সময়ত সমাজ কেনেকৈ চলিছে সেই কথাহে কৈছোঁ আমি কেনেকৈ চলিলে সমাজ জীয়াই থাকিব সেই কথাহে কৈছোঁ হ'লেওতো তোৰ সেই যুক্তিপূৰ্ণ কথাকেইটাৰ বাবে পাঠক এঘৰীয়া হোৱাৰ পৰা বাছিল এই যি হ'ল ভালে হ'ল দে বুজিছ আমিও যদি কেতিয়াবা অজাতি ছোৱালীৰ প্ৰেমত পৰো নহয় চিধা আহি ঘৰত সোমাই দিম বাপাক অঁ মানে তহঁতক অজাতি ছোৱালী আনিবলৈ সুবিধাহে কৰি দিয়া হ'ল অৱশ্যে যাৰ কপালত যি লিখা আছে সেইমতেহে বিবাহ হ'ব হয় হয় ৰঘু তই ঠিকেই কৈছ মোৰ বিবাহ কাৰ লগত হ'ব মই গম পাই গৈছোঁ নহয় ধন্দা তই গৈ থাক মোৰ অলপ ইয়াৰ লগত কথা আছে আচ্ছা ঠিক আছে দে তহঁতে ৰ মই গৈ থাকোঁ দেই হ'ব কচোন কি কথা আছে কচোন কি কথা আছে ইয়াতে কম নেকি সেইফালে যাওঁ বৈ ব'ল এতিয়া ক তই চন্দনাক ভাল পাই এতিয়া কিয় ভাল নোপোৱা হলি তাইক কিয় ইমান কষ্ট দিছ চন্দনা ইমান ভাল ছোৱালী তাইকতো এনেকৈ এৰি দিব নালাগে নহয় মই চন্দনাক ক'ত কেতিয়া ভাল পোৱা দেখিলি চন্দনাই কৈছিল আকৌ ভাল পাওঁ বুলি এতিয়া আকৌ তই ভাল নাপাওঁ বুলি কৈছ মই তাইক ভাল পাওঁ ভণ্টি হিচাপে বন্ধু হিচাপে তাই তাকে প্ৰেম বুলি ভাবিলে নহ'ব নহয় তাইক মই কোনোদিন তেনেকুৱা চাউনিৰে চোৱাই নাই অ' মানে তই চন্দনাক ভাল নাপাওঁ নাপাওঁ তেনেহ'লে তই মোক ভাল পাওঁ কি মোক ভাল পাওঁ নেকি যদি পাওঁ কৈ দে অঁ তোক মই বহুত দিনৰ পৰা ভাল পাই আছোঁ ময়োতো তোক বহুত দিনৰ পৰা ভাল পাই আছোঁ অনবৰতে তোলৈকে মনত পৰি থাকে মনিকা দেখিলি জগন পাঠকে কি গেম খেলি দিলে আজি পাঠক নহয় যদি তই মই হ'লোহেঁতেন লগে লগে এঘৰীয়া আৰু ৰাইজখনে আজি দেখোন বিশেষ একো নামাতিলে সকলো বোবা হৈ থাকিলে ইয়াৰ মূলতে হ'ল ৰঘু নিশ্চয় ৰঘুৱে এই ৰাইজখনক কিবা মোহিনী বান মাৰিছে এই ৰঘুৱে যি কয় ৰাইজখনে তাকেই হয় বুলি কয় আৰু পাঠকক মই কেইবাবাৰো ৰঘুৰ ঘৰলৈ যোৱা দেখিছোঁ যি অপৰাধত মোৰ ভাইটোক সমাজে এঘৰীয়া কৰিলে সেই একেই অপৰাধ পাঠকৰ পুতেকে কৰিছে কিন্তু পাঠক আজি আকৌ এঘৰীয়া নহ'ল মানে আইন সকলোৰে বাবে সমান নহয় নহ'ব দেই আলি চাপৰে পানী গ'লে নহ'ব ইয়াৰ উচিত বিচাৰ হ'ব লাগিব কাইলৈ ধৰ্মেশ্বৰ কাইৰ ওচৰলৈ যাব লাগিব ব'ল এতিয়া কিবা ভাল খবৰ আছে তোৰ নৱজনী কোন হ'ব গম পাইছ নাই নাজানো মনিকা মনিকা ধৰ্মেশ্বৰ বৰদেউতাক হয় মনিকা বা তই বলিয়া হৈছ মনিকা বাৰ বিয়া ঠিক হৈছে তাইক চাবলৈ ল'ৰা আহিছে কিন্তু তাই মোৰ বাহিৰে কাৰো লগত বিয়া নহয় তেনেহ'লে মনিকা বাক আজিৰ পৰা বৌ বুলিয়ে মাতিম মাতিবি কিন্তু অকলে থাকিলে তেনেহ'লে মই মাক কওঁগৈ মা পিংকি পিংকি ৰাতিপুৱাই কি কথা শুনিলোঁ মই বনোৱা নিয়ম নীতি ৰঘু কালি পৰহি ল'ৰা হৈ উঠাই দিলে এইটো কেনেকৈ হ'ব তহঁতে কি কৰি আছিলি আপোনাৰ কথা কলত সিহঁতে নামানিলে আমাৰ কথা ক'ত শুনিব ৰঘুৰ কথাহে সকলোৱে শুনে আপুনি বনোৱা নিয়ম নীতিবোৰ ৰঘুৱে কিন্তু উঠাই দিব নালাগিছিল ই ইমান সাহস পালে ক'ত এইটোৱে গাঁওখন অধপতনে নিয়াব ই বেছি ওপৰলৈ উঠি গৈছে ইয়াক আমি সকলোৱে মিলি ঠিক কৰিব লাগিব এতিয়া গাঁৱৰ ডেকাবোৰে
যিকোনো নিজ জাতিৰ ছোৱালী আনি ঘৰ সোমোৱাবই আৰু আমি সেই হাতেৰে খাব লাগিব ৰঘু নিজে কি জাতি তাই ঠিক নাই সেইবাবে সি সকলো জাতিকে এক কৰিব বিচাৰিছে ৰঘু নিজে কি জাতি ঠিক নাই মানে নুবুজিলো হেৰ' ৰঘু যে ভৰতৰ পুতেক নহয় পাহৰিলি নেকি ৰঘু ভৰতৰ পুতেক নহয় তেনেহ'লে কাৰ পুতেক আজিৰ পৰা 30 বছৰ আগৰ কথা আচ্ছা তেতিয়া মই আৰু জগনে চেন্নাইত চিকিউৰিটি গাৰ্ড কৰি আছিলোঁ নহয় সেইকাৰণেহে কথাটো গম নাপালোঁ ৰঘু নিজাতৰ নে ওপৰজাতৰ ঠিক নাইতো নায়ে সি কেনেকুৱা হচৰ তাৰো ঠিক নাই নাইতো আকৌ মোৰ তোৰ লগত সদায় এনেকৈ ঘূৰি ফুৰিবলৈ মন যায় বিয়াৰ পাছত মই এনেকৈ ফুৰাবলৈ নিবিন নিশ্চয় নিম কিয় নিনিম ক'লৈ যাবলৈ মন আছে আগে বিয়াখন হৈ ল'বলৈ দেচোন আৰে তই মোক ভাল পাওঁ মই তোক ভাল পাওঁ গতিকে বিয়াখনতো হ'বই হানিমুনৰ বাবে ক'ত যাম বুলি ভাবিছ হিমাচল প্ৰদেশ পাহাৰে ঠাই বৰ ভাল লাগে তয়ো যে মানুহ আৰু হানিমুনলৈ গৈ পাহাৰ বগাই থাকিবিনে যদি পাহাৰৰ পৰা পৰি মৰি থাকোঁ কি কৰিবি তেতিয়া ময়ো পাহাৰৰ পৰা পৰি মৰি থাকিম কাৰণ তোৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ মোক ইমান ভাল পাওঁ নিজতকৈও বেছি ভাবি আছ ধেই তহঁতে মানে মোক শান্তিত থাকিবলৈ নিদিয় যেতে তেতে আমনি কৰি থাক তোক কোনে কৈছিলে মোক জোকাৰি দিবলৈ চব শেষ কৰি দিলি শুনা 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 সৰ্বজনে ৰঘুদেৱৰ বাণী শুনা সৰ্বজনে ৰাহু কেতু শনি কিনো দশা চলি আছে ৰঘুদেৱৰ বাণী শুনা শুনা এই শুনা 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 ৰঘুদেৱৰ বাণী শুনা চোৱা 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 ৰঘুদেৱৰ কাহিনী চোৱা শুনা 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 ৰঘুদেৱৰ বাণী শুনা চোৱা 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 ৰঘুদেৱৰ কাহিনী চোৱা শুনা 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 ৰঘুদেৱৰ বাণী শুনা চোৱা 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 ৰঘুদেৱৰ কাহিনী চোৱা